মানে চকুৰ মুটি কাটি থাকিব পাৰোঁ মই এই চকুৰ মুটি কাটি আছে এনেকৈ মাৰি থাকিব পাৰোঁ একো দিগদাৰ নাই সেইপিনে পিছফালে মই পাওঁ লগৰবোৰে সোধে তই কেনেকৈ কৰা এইটো মানে হেৰি নহয়নে এই লাগি মেলি নাজানে পাৰোঁনে পাৰোঁ মানে আচলতে কেনেকৈ কৰোঁ মই দেখুৱাইছোঁ প্ৰথমতে মই পেষ্টটো ল'লোঁ এই মূৰত সানিলোঁ এই আইনাখনত চাই লৈ এনেকৈ লৈ পেলাই মাৰি দিওঁ আৰু পূৰা এনেকৈ পূৰা লগাই দিলোঁ এইটো ওলোৱাৰ পৰা এইটোকে মই ব্যৱহাৰ কৰি আহিছোঁ এইটো মোৰ কাৰণে সহজ হৈ যায় সেইটো দেখুৱাইছোঁ চফা দি দিলোঁ একদম পূৰা চুচি দিলোঁ বুজিনে চব এডালো নাই এইটো মানে আচলতে কাটি অভ্যাস হৈ গ'ল ইমান বছৰ কাটি আছোঁ ন একদম মানে চকুৰ মুটি কাটি থাকিব পাৰোঁ মই এই চকুৰ মুটি কাটি আছোঁ এনেকৈ মাৰি থাকিব পাৰোঁ একো দিগদাৰ নাই সেইপিনে পিছফালে মই পাওঁ সেইকাৰণে চাবলৈ কোনো দৰকাৰেই নাছিলে অভ্যাস হৈ গ'ল মাজে মাজে হাতখনে এনেকৈ চুই চাওঁ ক'ৰবাত যদি চুলিখিনি মানে থাকি গৈছে তেতিয়া এনেকৈ মাৰি দিওঁ কাণৰ কাম মানে চব মানে অভ্যাস হৈ গ'ল এইটো হাতখন একদম মানে ফ্ৰী হৈ গ'ল আৰু এনেকৈ যদি আপুনিও কাটিবলৈ অভ্যাস কৰে আপুনিও পাৰিব যিসকলৰ চুলি নাই মানে কম আছে যি মন কৰে মানে চুলিডাল গ'লে মই কাটি থৈ দিওঁ এই ঘৰতে কাটি দিলে মানে আপোনাৰ চুলি কাটোতে চাগে এইটো কাটিঙত 100 টকামান যাব কাৰণ ব্লেডখন দামী যে সেইকাৰণে 100 টকামান যাব 100 টকা 150 টকা যাব সেইকাৰণে ঘৰতে 100 টকা মই সদায় ছেভ কৰি আছোঁ দাড়িটোতো ছেভেই কৰি আছোঁ আৰু এই ব্লেডখনৰ বিশেষত্ব হৈ গ'ল এই ব্লেডখনে 10 বাৰমান কাটিব পাৰি দাম বেছি হয় ন চব 3খন ব্লেড থাকে 10 বাৰমান কাটিব পাৰি সেইকাৰণে মোৰ কাৰণে একদম বিৰাট সহজ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ